মই গুলজাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মেৰাপানী হিমৰ তললৈ আহিব মুখ্য অতিথি হিচাপে নাহিদ আফ্ৰিন। এটা সময়ত মই কি কৰিলোঁ মানে মোৰ নুৰুল ইছলাম ক'লে তাক মই মাতিলোঁ নগাঁৱত তাক মাতি গোটেই ঘৰটো সম্পূৰ্ণ কৰি দিছোঁ। একতা দেখিছোঁ আৰু তাৰ একতা যদি সম্প্ৰীতি গঢ় লৈছে সেইকাৰণে মই ভাবিব খুজিছোঁ যে সম্প্ৰীতি কেনেকৈ গঢ়িব লাগে আপোনালোকে চাবলৈ মেৰাপানী ছাত্ৰৰ হিমৰ তললৈ আহক। মই সম্প্ৰীতি বিষয়ে আলোচনা আমাৰ বুজি আছে কোনো গোলাঘাটীয়া ছাত্ৰ সন্থাৰ সভাপতি ভাতৃপতি নিৰঞ্জন চৌধুৰী আলোচনা আমাৰ বুজি আছে শুনা পাৰা jadi sini boleh আমার অপরাধ সংস্কৃতি জাপানি জাতিয়ে অপরাধ জ্ঞাপন করলে আমি অভিযোগ করব। আৰু এতিয়া বাজিছে ৰাতি 12:30। এয়া আপোনালোকে দেখিব পাইছে নাহিদ আফ্ৰিনৰ অপেক্ষাত মানুহ কেনেকুৱা বহি আছে। নাহিদ আফ্ৰিন ষ্টেজত উঠিব আৰু এতিয়া বেছি সময় নাই। মৰমত মই উপচি আহিছোঁ সেয়ে সকলোকে এতিয়া হাত চপাই ৰাখিবলৈ এয়া আহি গ'ল নাহিদ আফ্ৰিন ষ্টেজৰ ওপৰত। এয়া নাহিদ আফ্ৰিনক অলপ মৰম যাচিছে।